কেতিয়াবা সপোনত কাল্পনিক চৰিত্ৰৰ প্ৰেমত পৰি পাইছা? পাঁচ নিশা আধা সপোন দেখি কাষত তেওঁক বিচাৰি চাইছা? যদি পাইছা, বুজি পাবা সেই সপোনৰ মাদকতা। সাৰ পাই উঠি মুখত এনেকুৱা হাঁহি লৈ তেওঁক মনত পেলাই বাকী নিশা উজলাৰে পাৰ কৰা। উফ, কি অনুভৱ! যদি পাইছা, তেতিয়াহে বুজি পাবা সেই প্ৰেমৰ মাদকতা। এই সপোন দেখাৰ সময়খিনিত বেলেগ এখন দুনিয়াত থকা, য'ত কেৱল মৰম, ভালপোৱা, বিশ্বাসবোৰ সঁচা। সঁচাই যদি সেই সপোনৰ কাল্পনিক চৰিত্ৰটোৰ লগত বাস্তৱ জীৱন অতিবাহিত কৰিব পৰা হয়, হয়তো তোমাৰ মোৰ দৰে কাল্পনিক চৰিত্ৰৰ প্ৰেমত পৰা সকলো সুখী হ'ল হয়। সম্ভৱ নহয় জানো, পিছে কাল্পনিক চৰিত্ৰৰ প্ৰেমত পৰি মই খুব ভাল পাওঁ। আৰু তুমি পোৱানে? কমেণ্ট কৰি ক'বলৈ নাপাহৰিবা।